আজি মোৰ হাঁহখিনি আকৌ এবাৰ দেখাব লৈছোঁ। এই হাঁহখিনি 7টা পোৱালি। আগৰ ভিডিঅ'ত যদি চাইছে গম পাবই কেনেকৈ ৰাখিছিলোঁ, কি পুহিছোঁ। ইহঁতৰ বয়স আজি এমাহ 10 দিনমান হৈছে আৰু ইহঁতক মই এতিয়া আবদ্ধভাৱে ৰাখিছোঁ। দানা পানী দি ৰাখি আছোঁ, 3 টাইম দানা দিওঁ আৰু ইহঁতকো মিক্স দানা দিছোঁ। ব্ৰইলাৰ দানা, মাকৈ গুড়ি আৰু তুঁহগুড়ি, যোনটো ৰাইচ পলিচ, সেইটো দি আছোঁ। ইহঁতৰ বয়স এমাহ 10 দিন আৰু গ্ৰ'থটো কেনেকুৱা হৈছে আপোনালোকে দেখিলে গম পাব। গ্ৰ'থটো ধুনীয়াই আহিছে। প্ৰায় 600 গ্ৰাম 700 গ্ৰাম মান ওজন এতিয়ালৈকে ইহঁতৰ আহি গৈছে। ভিডিঅ'ত কেমেৰাত মানে অলপ সৰু ডাঙৰ দেখিছে। আৰু এইফালে আছে মোৰ লোকেল মুৰ্গী পোৱালি। ইয়াত আছে 14টা আৰু ঘৰতে উমনি দি উলিয়াইছিলোঁ কুকুৰাক আৰু মাককেইজনী অঁতৰাই পোৱালিখিনি আবদ্ধভাৱে ৰাখিছোঁ। এইটো আমাৰ ডন। ই এটা এনেকুৱা সাংঘাতিক, ইয়াক খুলি দিলে কোনো মুৰ্গীকে শান্তিকৈ থাকিব নিদিয়ে। বাকী মতা কুকুৰাবিলাকক খেদি যুঁজি ফুৰে। আৰু এইখিনি মোৰ লোকেল কুকুৰা, যোনখিনি মই এইটো গঁৰালত ৰাখিছোঁ। আৰু ইয়াত মোৰ কণী পৰা কুকুৰাও আছে আৰু 600-700 গ্ৰাম মানৰ পৰা আৰম্ভ কৰি ডাঙৰ মুৰ্গীও আছে। আৰু এইখিনি মই এইটো গঁৰালতে ৰাখিছোঁ। ইয়াত এনেকৈ চাং বনাই দিছোঁ, তাৰ ওপৰতে থাকে, তলতো থাকে। এইখিনি মোৰ লোকেল মুৰ্গী। আৰু এই হাঁহ পোৱালিখিনিত যোনখিনি দেখিছিলে, মই 50টা পোৱালি আনিছিলোঁ। তাৰ ভিতৰত বৰ্তমানলৈকে মোৰ 2টাই মৰ্টেলিটি হ'ল। বাকী পোৱালিখিনি মই থাৰ্মোকল বক্সত ব্ৰুডিং কৰি আছিলোঁ। এতিয়া যিহেতু তাত ঠাইটুকুৰা অলপ নোজোৰা হোৱাত আৰু সিহঁতৰ এতিয়া মই ইয়ালৈ লৈ গঁৰালত ছেপাৰেটকৈ ৰাখিছোঁ। আৰু এতিয়া সিহঁতক মই লাইট চাইট দিয়া বন্ধ কৰি দিলোঁ, যিহেতু সিহঁতৰ বয়স আজি 20-22 দিনমান হৈ গৈছে। আৰু সিহঁতক মই এতিয়া দিনত বাহিৰত ৰাখোঁ, ৰাতি হ'লে গঁৰালৰ ভিতৰত ৰাখোঁ। এতিয়া ৰাতিপুৱাৰ টাইম হয়, সেইটো কাৰণে গঁৰালতে আছে, চবৰ তাতে ভিডিঅ' বনাই লৈছোঁ। কাকো এতিয়া খুলি দিয়া নাই। দিনটো ইহঁতক মই বাহিৰত ৰাখোঁ। বাহিৰতে কেনে দানা পানী দিওঁ সেয়াও দেখাম আৰু কেনেকৈ ৰাখোঁ সেয়াও দেখাম। আৰু এইখিনি পোৱালিখিনি গ্ৰ'থ কেনেকুৱা আহিছে দেখিছে। আৰু ইয়াৰ পৰা কিছুমান পোৱালি অলপ সৰু ডাঙৰ হৈছে, সেইখিনি ছেপাৰেট কৰিম। এনেকুৱা দিনৰ ভাগত মই এনেকৈ বাহিৰত বস্তা এটা পাৰি প্লাষ্টিকৰ, তাতে মই দানা পানী দি এনেকৈ আবদ্ধ কৰি ৰাখোঁ। আৰু সিহঁতক দানা পানী হোৱাৰ পিছত এইবিলাক দানা পানী পাত্ৰবোৰ আঁতৰাই দিওঁ আৰু ইয়াতে অলপ গামলাত পানী দি দিওঁ তেওঁলোকক গা চা ধুবলৈ। আৰু দিনটো এনেকৈ বাহিৰতে ৰ'দত ৰাখোঁ। আৰু জেগাটো অকণমান ঠেক হৈছেগৈ, লাহেকৈ আৰু অলপ ডাঙৰ হ'লে সিহঁতক মই বাহিৰত ধুনীয়াকৈ মেলি দিম। আৰু এইখিনি মোৰ লোকেল কুকুৰা। ইহঁতকো মই দিনত এৰিয়ে দিওঁ, সিহঁতি বাহিৰতে খোলা মেলাকৈ চৰে, ফ্ৰী ৰেঞ্জতে থাকে। ইহঁতক মই দিনত 2 টাইমে মাত্ৰ দানা দিওঁ, ৰাতিপুৱা আৰু গধূলি এবাৰ। আৰু ইয়াতে কিছুমান কুকুৰাই কণীও পাৰি আছে, যিখিনি মই ডাঙৰ কুকুৰা ৰাখিছোঁ সেইখিনি কণীৰ কাৰণে ৰাখিছিলোঁ। আৰু ইয়াত যিমান পোৱালিবোৰ দেখিছে, এতিয়া 600 গ্ৰাম মানৰ পৰা এতিয়া সিহঁতি 700-800 এনেকুৱা চাইজৰ হৈ গৈছে। এইবিলাক মই ঘৰতে ওলোৱা পোৱালি, বাহিৰৰ পৰা অনা পোৱালি নহয়। এইটো গঁৰালত হাঁহ পোৱালিখিনি আৰু এইখিনি অলপ ডাঙৰ হাঁহখিনিটো ৰাখোঁ। আৰু এনেকৈ আবদ্ধ কৰি ৰাখিছোঁ। ৰাতিপুৱা টাইমত সিহঁতক চব ভাগে ভাগে জেগাত উলিয়াই দিওঁ। আৰু এইটো মোৰ ছাগলীৰ গঁৰাল আছিলে, যিহেতু ছাগলী পোহাৰ আমাৰ ইয়াত অলপ অসুবিধা, টাউন জেগা হয়, সেইটো কাৰণে মই ছাগলী গোটেইখিনি বিকি দিলোঁ। আৰু সেই গঁৰালটোতে ভাবিছোঁ মোৰ যিখিনি টাৰ্কি আছে, টাৰ্কিখিনিক তাতে ৰাখিম, কাৰণ এই গঁৰালটো তেহেঁতৰ কাৰণে সৰু হৈ গৈছে। ইয়াত মোৰ এতিয়া 7টা টাৰ্কি আছে। এইকেইটা ঘৰতে পোৱালি ওলোৱা টাৰ্কি হয়। এইকেইটা এতিয়া ধুনীয়া হৈ গৈছে স্বাস্থ্য, আৰু সিহঁতৰ জেগাৰ ঠাইৰ অভাৱ হৈছেগৈ। সেইটো কাৰণে ছাগলীৰ গঁৰালটোতে সিহঁতক মই শ্বিফ্ট কৰি দিম। আৰু আগৰ ভিডিঅ'ত চালে গম পাব, মই 5টা টাৰ্কি পোৱালি 0 days আনিছিলোঁ। সেইকেইটাক লালন পালন কৰি ডাঙৰ কৰি তেহেঁতি কণী পাৰিছিল, সেই কণীৰ পৰাই মই পোৱালি উলিয়াইছিলোঁ। এটা বেষ্টৰ কণী মই পোৱালি উলিয়াই সেইখিনি বিক্ৰী কৰি দিছিলোঁ গোটেই পোৱালিখিনি। আৰু নেক্সট বেষ্টটোৰ কণী পোৱালি মই উলিয়াই এইকেইটা টাৰ্কি পোৱালি ৰাখিছোঁ। যিহেতু টাৰ্কিৰ কণী ইনকিউবেটৰত দিলে বহুত কণীয়ে নষ্ট হয়, পোৱালি হৈও পোৱালি ওলাব নোৱাৰে, যিহেতু সিহঁতৰ কণীৰ চেল বাকলিটো বহুত ডাঠ থাকে। আৰু মই 5টা টাৰ্কি আনিছিলোঁ, তাৰে 3টা এতিয়া ডাঙৰ টাৰ্কি আছে। মই ইয়াৰে এহাল মতা মাইকী ডাঙৰ টাৰ্কি বিকি দিলোঁ, কিন্তু মোৰ ৰখাৰ অলপ অভাৱ আছিলে। আৰু বেছি হ'লে যুঁজাযুজিও কৰে, পূৰা ফাইটিং কৰে। এতিয়া বগা মতা টাৰ্কি এটা আছে আৰু 2জনী মাইকী টাৰ্কি। সিহঁতৰ পৰাই কণী পাৰিলে পোৱালি উলিয়াই থাকোঁ মাজে মাজে। আৰু এতিয়া এই গঁৰালটো মই মাংসৰ দোকান এখনৰ কাৰণে গঁৰালটো বনোৱা আছিলে, আৰু বৰ্তমান দোকান ব্যৱস্থা কৰা হোৱা নাই কাৰণে এইটোতে টাৰ্কিবোৰ ৰাখিছোঁ। ইয়াৰ পৰা মই সেই ছাগলী গঁৰালত টাৰ্কি শ্বিফ্ট কৰি দিম। ছাগলীতকৈ দেখিছোঁ টাৰ্কি পোহাই ভাল আছে টাউনত,